নমস্কাৰ বন্ধুসকল, মই হেমন্ত ফুকন আৰু আপোনালোকক মই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ফুকন টেকনিকেললৈ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে পেটিএম এপটো ভাৰতৰ পৰা সম্পূৰ্ণৰূপে বেন কৰা হৈছে আৰু কিয় বেন কৰা হৈছে মই আপোনালোকক জনাই আছোঁ। কিন্তু পেটিএম এপটো বেন হৈ গ'ল সঁচা, কিন্তু এতিয়া আপুনি কৰণীয় কি কৰিব লাগিব, মানে আপোনাৰ তাততো পইচা আছিল, তাত আপোনাৰ বেংক একাউণ্ট আছিল, তো চাই থাকক ভিডিঅ'টো, আগলৈ কৈ আছোঁ কি কৰিব লাগে কি কৰিব নালাগে। অকল পেটিএমটো বন্ধ কৰাৰ সম্পূৰ্ণ কথাখিনি মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ মূলতে হৈছে প্লে ষ্ট'ৰে এনেকুৱা এটা কোম্পানী যি পাব্লিকৰ যিটো সুৰক্ষা, সেই সম্পূৰ্ণ সুৰক্ষা তেওঁলোকৰ হাতত থাকে। আৰু পেটিএমৰ ক্ষেত্ৰত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈছে যে পাব্লিকে তাত যিসমূহ টকা ৰাখে বা যিসমূহ বা যিকোনো ধৰণৰ বিজনেছ কৰে বা যিকোনো ধৰণৰ মানি আৰ্ণ কৰে বা কোনোবাই ইনভেষ্ট কৰে, মানে সেই সম্পূৰ্ণ সুৰক্ষাখিনি মানে সম্পূৰ্ণ প্ৰচেছখিনি পেটিএমৰ ওচৰত সুৰক্ষিত নাই। মানে গুগল প্লে ষ্ট'ৰ বা গুগলৰ যিটো কোম্পানী, তেওঁলোকে প্ৰমাণসহ লাভ কৰিছে যে পাব্লিকৰ যিখিনি টকা তাত কিছুমান পেটিএম কোম্পানীয়ে খাইছে, মানে পেটিএমে পাব্লিকৰ সুৰক্ষা সিহঁতৰ হাতত ৰখা নাই, মানে সম্পূৰ্ণ সুৰক্ষিত নহয়। আপুনি যদি পেটিএমত টকা ৰাখিছে, তেন্তে আপোনাৰ পইচাও সম্পূৰ্ণ সুৰক্ষিত নহয়। কেতিয়া আপোনাৰ পইচা কাৰ হাতত গুচি যায় আপুনি হয়তো গমেই নাপাব। গুগল প্লে ষ্ট'ৰে কি কৰিছে যে এনেকুৱা এপ আমি নাৰাখোঁ যে যিয়ে পাব্লিকৰ সুৰক্ষা তেওঁলোকৰ হাতত নাথাকে বা পাব্লিকৰ সুৰক্ষা পেটিএম কোম্পানীৰ ওচৰত নাথাকে, তেনেকুৱা এপটো ৰাখি লাভ নাই। সেইকাৰণে পেটিএমে প্লে ষ্ট'ৰে পেটিএমটো ৰিমুভ মাৰি দিছে, অৰ্থাৎ পেটিএমটো ইণ্ডিয়াত সম্পূৰ্ণৰূপে বেণ্ড হৈ গৈছে। তো এতিয়া আপোনালোকে কি কৰিব লাগিব মই কৈ আছোঁ যে আপোনাৰ ধৰক বেংক একাউণ্ট আছে, তাত আপোনাৰ ৱালেট আছে, পেটিএম ৱালেটত আপোনাৰ কিছু সংখ্যক হ'লেও টকা আছে, হয়তো আপোনাৰ তাত বেংক একাউণ্টতো বহুতো টকা আছে। এতিয়া আপোনাৰতো চিন্তাৰ বিষয় হৈ পৰিছে যে আপোনাৰ সেই পেটিএম ৱালেট কি হ'ব বা বেংক একাউণ্ট আপোনাৰ কি হ'ব। তো আপুনি কোনো চিন্তা কৰিব নালাগে। প্ৰথমতে যিখিনি পেটিএম ৱালেট আছে, পেটিএম ৱালেট বুলি কোৱা হয় যাক, পেটিএমত আপোনাৰ যিখিনি টকা আছে সেই টকাখিনি ডাইৰেক্ট আপুনি ট্ৰান্সফাৰ কৰি আপোনাৰ বেংক একাউণ্টত পঠিয়াই দিয়ক। আৰু সেই বেংক একাউণ্টত পঠিয়াই দিয়াৰ পিছত আপুনি কি কৰিব, আপোনাৰ বেংক একাউণ্টত থ'ব জানো? কাৰণ বেংক একাউণ্টটো সম্পূৰ্ণ ৰিস্কি হয়, কাৰণ পেটিএমটো যেতিয়া প্লে ষ্ট'ৰৰ পৰা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে বা বেন কৰাৰ কথা ঘোষণা কৰা হৈছে, তেওঁলোকক সম্পূৰ্ণ গুগল পে'ৰ অধিকাৰ আঁতৰাই দিয়া হ'ব। তো তেওঁলোকে তেতিয়া কি কৰিব সেইটোতো আমি নাজানো ন, সেইটো তাৰ আগতে আমি সাৱধান হোৱা ভাল। আপুনি বেংক একাউণ্টটো ৰিমুভ কৰি দিব। তো ব'লক মই দেখাই আছোঁ আপোনালোকক সেই বেংক একাউণ্টটো কেনেকৈ ৰিমুভ কৰে। বন্ধুসকল, আপুনি বেংক একাউণ্ট ৰিমুভ কৰিবৰ বাবে প্ৰথমতে আপোনাৰ পেটিএম এপটো অ'পেন কৰি ল'ব। তাত যিটো এইফালে আপুনি স্ক্ৰল কৰিব আৰু ইয়াত আপুনি পাব যিটো ইউ পি আই ভীম ইউ পি আই আছে, তাত আপুনি ইউ পি আইত ক্লিক কৰি দিব। আৰু ইউ পি আইত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ বেংক একাউণ্টটো ইয়াত দেখুওৱা হৈছে, আৰু ইয়াত দেখুওৱা হৈছে ছেভ বেংক একাউণ্ট বুলি তলত লিখা আছে, আৰু ইয়াত ইউনাইটেড বেংকৰ এটা একাউণ্ট দেখুওৱা হৈছে। আৰু ইয়াত আপোনাৰ কি কৰিব, সেই একাউণ্টটোৰ ওপৰত ক্লিক কৰি দিব। আপুনি যিটো ইয়াত একাউণ্ট দেখুওৱা হৈছে সেই একাউণ্টটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াত তলত যিটো দেখুওৱা হৈছে ৰিমুভ বেংক বুলি যিটো দেখুওৱা আছে, সেই ৰিমুভ বেংকত আপুনি ক্লিক কৰি আপোনাৰ বেংক একাউণ্টটো ইয়াৰ পৰা ৰিমুভ কৰিব পাৰে। তো মই বেলেগ এটা একাউণ্ট মোৰ আছিলে, সেইটো মই ৰিমুভ কৰিতো আপোনালোকক দেখাবৰ বাবে এইটো একাউণ্ট মই এড কৰি পেলাই আপোনালোকক ৰিমুভ কৰি দেখুৱাই দিছোঁ। তো ইয়াত আপুনি এনেকৈ ৰিমুভ বেংকত ক্লিক কৰিব আৰু ইয়াত আপুনি অ'কে ক্লিক কৰি দিব। বন্ধুসকল, এতিয়া আপোনাৰ বেংক একাউণ্ট ৰিমুভ হৈ গৈছে। পেটিএম ৱালেটত থকা সম্পূৰ্ণ টকাখিনি আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ হৈ গৈছে। তো আপোনাৰ ইয়াত চিন্তা কৰিবলগীয়া একো নাই। এতিয়া পেটিএম বন্ধ কৰে, কিবা বন্ধ কৰে, কি বন্ধ কৰে, আমাৰ দৰকাৰ নাই, মুঠতে আমাৰ কাম হৈ গ'ল। তো বন্ধুসকল, আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনাক কিবা ধৰণে নহ'লেও উপকৃত কৰিছে। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে আপোনাৰ বন্ধু বান্ধৱীসকলেও গম পায় যে পেটিএমৰ এই কেছটোৰ কথা। আৰু লগতে যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বিদায়, জয় আই অসম।